সকল নতুন এটি ভিডিঅ' লৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। এইটো পূজাতে কৰা ভিডিঅ'। সময়ৰ অসুবিধা আৰু কামৰ হেঁচাৰ বাবে ভিডিঅ'টো বনাব পৰা নাছিলোঁ। দেৰিকৈ হ'লেও ভিডিঅ'টো আপলোড দিছোঁ। গতিকে আহকচোন চাওঁ এই ভিডিঅ'টো আমি সকলো একেলগে। এয়া কোনো মৃন্ময় মূৰ্তি নহয়, ইয়া জীৱন্ত মানৱৰূপী দুৰ্গা মা প্ৰতিমা। মাৰ্ঘেৰিটাৰ প্ৰজাপিতা ঈশ্বৰী বিশ্ববিদ্যালয়ৰ ৰাজযোগৰ দ্বাৰা এওঁলোকে এই প্ৰতিমাভাগ আগবঢ়াইছে, জীৱন্ত প্ৰতিমা। মোৰে সৌভাগ্য আছিল, মই মাৰ্ঘেৰিটালৈ যাওঁতে পূজাভাগ দৰ্শন কৰিবলৈ সুবিধাকণ পালোঁ। এই পূজাভাগ ওচৰৰ পৰা নাচালে ধৰিবই নোৱাৰি মূৰ্তি নে মানুহ। গতিকে মই খুব ওচৰৰ পৰা দৰ্শন কৰিব পাৰিলোঁ, সেইবাবে মই ইয়াৰ ভিডিঅ'টো বনালোঁ। ইমানেই ভাল লাগিলে এই পূজাভাগ দৰ্শন কৰি। আৰু এই পূজাভাগ দৰ্শন কৰিবলৈ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাদেৱেও দৰ্শন কৰিবলৈ আহিছিল আৰু তেখেতে এই পূজাভাগৰ ওপৰত দুই এষাৰ বক্তব্যও ৰাখিছিল। ওম শান্তি। বিশেষ নকওঁ, মা দুৰ্গা সকলোৱে আৰ্থিক বিচাৰি সকলো মণ্ডপতে ঘূৰি ফুৰিছে, কিন্তু জীৱনতে মা দুৰ্গা আজি প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰৰ বিশ্ৰাম বিদ্যালয়ৰ আয়োজনত এই ব্লক ৰংগমঞ্চত জীৱনতে দুৰ্গা প্ৰতিমা মা আৰ্শীক ল'বৰ কাৰণে সকলোকে প্ৰতিবন্ধ কৰিছে। গতিকে মই উদযাপন সমিতিৰ সকলোকে মোৰ ফালৰ পৰা মই শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আজি অতি সুন্দৰ জীৱন্তে প্ৰতিমা যিসকলে আজি এই অভিনয়ত বা সাংস্কৃতিত উপনীত হৈছে, তেখেতসকলৰো চৰণত মই সেৱা জনাইছোঁ। ব্ৰহ্মকুমাৰীসকলৰো মই চৰণত সেৱা জনাইছোঁ। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত দুৰ্গা পূজাৰ মা দুৰ্গাৰ আৰ্শীক বিচাৰি সকলোৱে বিচাৰিছে। আজি তৃতীয় দিন, হয়তো কালি বিসৰ্জন হ'ব। গতিকে মই ভাবোঁ মা দুৰ্গাই সকলোকে আশীৰ্বাদ কৰক, চবকে সুস্বাস্থ্য কামনা কৰক, সুমংগল কামনা কৰক। আৰু এই কৰ্মচাৰীসকলে যিটো আয়োজন কৰিছে, বহুত সুন্দৰ মাৰ্ঘেৰিটাৰ নিচিনা জেগাত জীৱন্তে দুৰ্গা আয়োজন কৰিছে। গতিকে মই তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ চৰণত মই সেৱা জনাইছোঁ। অহা দিনবিলাকতো ইয়াতকৈ আমি খুব সুন্দৰকৈ কৰিব পাৰোঁ আৰু মানুহক আকৰ্ষণ যাতে কৰিব পাৰোঁ। গতিকে উদযাপন সমিতিৰ লগতে যিসকলে সহযোগ জনাইছে তেখেতসকলকো মই ধন্যবাদ জনাই মা দুৰ্গাই আশীষ কৰক বুলি ভাবি ইমান বহুত ধন্যবাদ শৰ্মা ডাঙৰীয়া। আপোনাৰ আশীৰ্বচনে আমি আগলৈও যাতে ইয়াতকৈও ভালকৈ সেৱা আগবঢ়াব পাৰোঁ। এয়া আচলতে আমাৰ কোনো এক সাধাৰণ আকাংক্ষা নহয়, এয়া হৈছে আমাৰ মহান উদ্দেশ্য। আজি ভাৰতবৰ্ষৰ আপুনি চুকে কোণে দেখিবলৈ পাব যে ব্ৰহ্মা কুমাৰীৰ সংস্থাৰ ফালৰ পৰা যি চৈতন্য দেৱী দুৰ্গাৰ প্ৰদৰ্শন কৰা হয়, ইয়াৰ মহান উদ্দেশ্য আছে। আপুনি সন্মুখত যিসকলক দেখিছে এওঁলোক কোনো সাধাৰণ কুমাৰী নহয়, এয়া হৈছে মহান তপস্বী বাল ব্ৰহ্মচাৰিণী কুমাৰী। এওঁলোকে বহুত সময়ৰ পৰা ব্ৰহ্মা কুমাৰীৰ সংস্থাৰ দ্বাৰা শিকোৱা ৰাজযোগ মেডিটেশ্যন কৰিহে আজি আপোনালোকৰ সন্মুখত এনেকৈ একৰছ থেকে হয় আপোনালোকৰ সন্মুখত প্ৰদৰ্শন হ'বলৈ সক্ষম হৈছে। তো এই মেডিটেশ্যন আচলতে আমাক সকলোকে প্ৰয়োজন। মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যে জীৱন যাত্ৰাত আগবাঢ়ি যাওঁতে অনেক প্ৰকাৰৰ কাৰ্য কৰিবলৈ যাওঁতে মানুহক এটা একাগ্ৰতাৰ প্ৰয়োজন হয়, মেডিটেশ্যনৰ প্ৰয়োজন হয়। আৰু ব্ৰহ্মা কুমাৰীৰ যি মেডিটেশ্যন শিকোৱা হৈছে, এই কোনো ঘৰ বাৰী ত্যাগ কৰা মেডিটেশ্যন নহয়।
জীৱন যাত্ৰাত যি আমি কৰ্ম কৰোঁ সেই কৰ্ম যাতে আমি সুকলমে কৰি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে যি মানসিক শক্তিৰ প্ৰয়োজন হয় বা আন্তৰিক শক্তি যি প্ৰয়োজন হয় সেই শক্তিহে ইয়াত প্ৰদান কৰা হয়। ইয়াত নিশ্লোক হিচাপে বিনামূলীয়া হিচাপে ৰাজযোগৰ অভ্যাস কৰোৱা যায়। তো মই আপোনালোকক আমাৰ সকলোৰে ফালৰ পৰা অনুৰোধ কৰোঁ যে আপোনালোকে অকণমান সময় উলিয়াই এই ৰাজযোগৰ অভ্যাস কৰক। কাৰণ দুনিয়াৰ যি অৱস্থা হৈছে বৰ্তমান সময়ত আমি সকলোৱে প্ৰয়াস কৰাৰ পাছতো ই উন্নতিৰ ফালে কিয় যোৱা নাই, ইয়াৰ মূল কাৰণেই হৈছে নৈতিক মূল্যৰ অভাৱে। আৰু সেই নৈতিক মূল্যক যদি আমি ঘূৰাই আনিব বিচাৰোঁ তেনেহ'লে আমি নিজক পৰিৱৰ্তন কৰি দুনিয়াক পৰিৱৰ্তন কৰিব লাগিব। গতিকে স্ব-পৰিৱৰ্তন কৰিবৰ কাৰণে আমি নিজক জনাৰ প্ৰয়োজন। তো ইয়াত বহুত কম সময়ৰ ভিতৰতে বহুতখিনি কথা অৱগত কৰা যায়। সেয়েহে মই আকৌ অনুৰোধ কৰিছোঁ আপোনালোকে আহক, ইয়াত অভ্যাস কৰক। আপোনালোকৰ জীৱন যাত্ৰা আপোনালোকে বহুত সহজে পাৰ কৰি যাব পাৰিব। ধন্যবাদ। অপশ্যন মেতে ওঠে দেখো ত্রিভুবন আজ প্রাণের উৎসব। ওম শান্তি। আপোনালোকে যে এই অনুষ্ঠানটো কৰিছে কোন চেণ্টাৰত হয় বাৰু? অসম প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় ডিগবৈ চেণ্টাৰ অন্তৰ্গত মাঘেৰিটা শাখাৰ পৰা আমি চৈতন্য দুৰ্গাৰ এই পূজাটো আমি কৰিছোঁ 3দিনীয়া কাৰ্যসূচীৰে। ইয়াতে প্ৰতিদিনে বেলেগ বেলেগ কুমাৰীয়ে অংশগ্ৰহণ কৰিছে। আজিৰ প্ৰগ্ৰামটোত আজি অনুষ্ঠানটোত দুৰ্গা পাৰ্টত আছে লক্ষ্মীবেহেন, লক্ষী পাৰ্টত আছে শিলাবেহেন, সৰস্বতী পাৰ্টত আছে ৰিংকীবেহেন আৰু মহিষাসু পাৰ্টত আছে সুশান্ত দত্ত। এওঁলোকে প্ৰজাপিতা ঈশ্বৰী বিশ্ববিদ্যালয়ৰ ৰাজযোগৰ প্ৰশিক্ষণৰ দ্বাৰাই দেহ মন স্থিৰ কৰি প্ৰায় 25 মিনিট আমাক এই প্ৰদৰ্শনী আগবঢ়ালে। এই ৰাজযোগৰ অভ্যাসৰ দ্বাৰা আমি নিজক স্থিৰ কৰি একাগ্ৰতাৰে যিকোনো মহান কাম কৰিব পাৰোঁ। এয়াই এক নমুনাহে প্ৰদৰ্শন কৰিলে এওঁলোকে। ধন্যবাদ থাকিল প্ৰজাপিতা ঈশ্বৰী বিশ্ববিদ্যালয় ভাই বেহেনসকললৈ এনে এক জীৱন্ত প্ৰতিমা আমাক প্ৰদৰ্শন কৰি দেখুওৱাৰ বাবে। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত এবাৰ হ'লেও ওম শান্তি শব্দটো উচ্চাৰণ কৰে যেন সঁচাকৈয়ে মনটো শান্তি আৰু পবিত্ৰ যেন লাগিব। ধন্যবাদ। ওম শান্তি।